ওলাই আহিছোঁ টমটমখন লৈ চলাওঁ বুলি অকণমান ভাড়াটো অকণ মাৰোঁ বুলি। আৰু এতিয়া বাজিছে ঠিক 4টা। বতৰটো তথাপি অকণ বেয়া কৰিছে। এইফালে চাওক, বতৰটো বেয়া ক'লা কৰি ৰাখিছে। এইফালে চাওক, বতৰটো ক'লাই বৰ্তমান। আকৌ বৰষুণ আহিবই। বৰষুণ আহিলে মানে আকৌ ঘৰত সোমাবলগীয়া হয়, কাৰণ আমাৰ টমটমবোৰত মানে বৰষুণ দিলে বহুত পানী পৰে, ছাইডেদি পানী সোমায় আৰু বেছি চলাব নোৱাৰোঁ। আৰু কথা পাতি থাকোঁতে পালোঁ মানুহ, আৰু মানুহ উঠাই আছোঁ। এতিয়া গৈ বজাৰৰ ফালে যাম। এয়াই মোৰ দিনৰ যাত্ৰা। ৰাতিপুৱা শুই উঠাৰ পিছত এইখন লৈয়ে মই দিনটো আৰম্ভ কৰোঁ, আৰু সন্ধিয়া এইখন লৈয়ে মই দিনটো শেষ কৰোঁ। এয়াই মোৰ জীৱন যাত্ৰা। এইটো কৰোঁতে হয়তো মোৰ কিবা ভুলভ্ৰান্তি হ'ব পাৰে, কিমানকৈ নাজানো। হয়তো মই চেষ্টা কৰিছোঁ এতিয়া বৰ্তমান। আৰু ভিডিঅ'বোৰ দি থাকোঁতে, বনাই থাকোঁতে অকণমান কিবাকিবি অলপ প্ৰব্লেম হ'ব পাৰে। হয়তো ভইচটো ভালকৈ দিব পৰা নাই, আৰু কিবাকিবি শিকিছোঁ মাত্ৰ। আৰু ইমান এক্সপাৰ্ট নহয়। ফাৰ্ষ্ট 2-3টা ভিডিঅ' দিছোঁহে, আৰু আগলৈ কৰি যাম, চেষ্টা চলাই যাম। আপোনালোকে অলপ ছাপোৰ্ট কৰি যাব, তাৰে কামনা। একচুৱেলি আমাৰ ঘূৰি আদতটো বেয়া হৈ যায়, কাৰণ এফালে বাহিৰত যেতিয়া আমি বাহিৰত থাকোঁ বহুত মানুহ দেখা পাওঁ, বহুত ধৰণৰ মানুহ কথা পাতোঁ, আৰু বাহিৰ মাৰ্ঘেৰিটাখন এখন বহুত সৰু ঠাই হয়, সৰু টাউন। আৰু সেইকাৰণে আমাৰ ইয়াত টমটম আছে, আমাৰ বেটেৰী ৰিক্সা প্ৰায় 100খনমানে হ'ব। আৰু 100খনমানৰ ভিতৰত আমি লাইন ছিষ্টেম কৰিছোঁ, কাৰণ আমাৰ ইয়াত এটাই ৰোড, বেছি গলিগোলা নাই বহুত। আৰু এটা ৰোডৰ ভিতৰত আমি 100খন গাড়ী চলিবলগীয়া হৈছে, সেইকাৰণে আমি লাইন ছিষ্টেম কৰিছোঁ। অসমত কোনো জেগাত লাইন ছিষ্টেম নাপাব পাৰে, কিন্তু আমাৰ মাৰ্ঘেৰিটাত লাইন ছিষ্টেম আছে টমটমৰ। আৰু লাইন ছিষ্টেম থকাৰ কাৰণটো হৈছে এটা ৰোডতে অটো চলে, বিক্ৰম চলে, মেজিক চলে, সকলোবোৰ চলে। তো সেইকাৰণে আমাৰ ভাড়াটো বিশেষ কম হৈ যাব। আৰু ভাড়াটো আমাৰ বিশেষকৈ বহুতেই কম, 10 টকা ভাড়া হয় এজন পাৰ মানুহৰ। আৰু আমি সেইকাৰণে লাইন ছিষ্টেম কৰিছোঁ। এখনৰ পিছত এখন লাইন ছিষ্টেম আছে। আৰু লাইন ছিষ্টেমত এনেকুৱা ধৰণৰ যে 20খন বা 30খনে গেবলিং মাৰিলে, আৰু 30খনে লাইনত লগাব পাৰে। তেতিয়া মানে আমাৰ ভাড়াটো 2 টকা। আৰু এতিয়া ৰখিছোঁ, মানুহে ৰখাইছে ভাড়া উঠাবৰ কাৰণে। অকণমান ৰখিলেও মানুহ দুজন আহিছে, উঠাই লওঁ, তাৰপিছত গৈ আছোঁ বজাৰ ফালে। আৰু এতিয়া পালোহি বজাৰ, মানে আমাৰ ষ্টেণ্ড। এইখনেই হৈছে আমাৰ ষ্টেণ্ড। চাওক গাড়ীবোৰ কেনেকৈ ৰখি আছে, চাইড হৈ। এয়াই বহুত ভিৰ লগা হয় এইডোখৰ বাছ ষ্টেণ্ডত, কাৰণ চব গাড়ী একেলগে থকা হয়তো, সেইকাৰণে অলপ ভিৰ ভাৰ লাগে সন্ধিয়া। আৰু এয়াই হৈছে আমাৰ ষ্টেণ্ড। সেইফালে চাওক মানুহ এখনকৈ উঠি আছে, আৰু এইখনৰ ইয়াৰ পিছত এইখনৰ লাইন, এইখন যাব ইয়াৰ পিছত। এইখন যাবলৈ হৈছে আৰু মানুহ যাবলৈ হৈছে। চাওক সন্ধিয়া পৰত অলপ ভিৰ বেছি হয়। সন্ধিয়া, আৰু সন্ধিয়া আন্ধাৰ হ'ব। আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ, আৰু সহযোগ কৰিব।